हेलो एवरीवन अस्सलामु आलैकुम नमस्कार आपनालोকক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো বহুত বেছি ভালে আছে বৰ্তমান আমাৰো ভাল তেন্তে বলক আজি আমাৰ ভিডিওটো আৰম্ভ কৰো আজি আমি আমাৰ ৰেচিপিটো আৰম্ভ কৰো আজি ৰেচিপিটো কাৰণে লৈছো মই পাভ মাছ অকমান বিলাহী পিয়াজ নহৰু আদা পেষ্ট আৰু জলকীয়া এতিয়া মই কেৰাহীখন পাতি তাতে তেল অকন গৰম হ'বলৈ দিলো তেলখিনি গৰম হোৱাত মই তাতে দি দিছো পিয়াজ পিয়াজখিনি অলপ ৰঙা হোৱালৈকে ভাজি ল'ম পিয়াজখিনি ভজা হৈ গ'ল মই তাতে দি দিছো বিলাহী জলকীয়া কেইটা আৰু নহৰু আদা পেষ্ট এতিয়া বিলাহীখিনি সিজালৈকে অকণমান ভাজি ল'ম এতিয়া মই দিছোঁ সোৱাদ অনুসৰি নিমখ হালধি জিৰা ধনিয়া গুড়ি আৰু অকণমান কালাৰ আৰু এতিয়া এইখিনি বিলাহীখিনি সিজালৈকে অলপ ভাজি ল'ম এতিয়া আমাৰ বিলাহীখিনি ভজা হৈ গ'ল এতিয়া আমি তাতে মাছকেইটা দি দিম মাছকেইটা দি 2-3 মিনিটমান সিজিবলৈ দিম 2-3 মিনিটমান মাছখিনি সিজাৰ পিছত আমি এতিয়া ইয়াতে অলপ পানী দি দিম আপোনালোকে যিমানটো আন্দাজ দিয়ক সেইটো দিব পানী আমাৰ মাছৰ চৰচৰিখিনি ৰেডি হৈ গ'ল ফাইনেলি আমাৰ মাছৰ কাৰীখিনি ৰেডি হৈ গ'ল চাওক দেখিবলৈ ইমান ধুনীয়া লাগিছে হয়তো চবে বহুতে বনাই খাইছে এনেকৈ যদি নাই খোৱা এবাৰ ট্ৰাই কৰি চাব ভিডিওটো শেষলৈকে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিওটো আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব তেনেহ'লে আজিলৈ আহোঁ বাই বাই